Hello guys, welcome back to my YouTube channel. এতিয়া আমি ডিব্ৰুগড় গৈ আছো কিবা বিশেষ কাম এটা কাৰণে বহুত দিনৰ মূৰত ওলাই আহিছো ইমান গৰম ওলাই আহিব মনে নাযায় তেও কামটো কৰিব লাগিব হেৰি গতিকে ওলাই আহিছো এতিয়া আমি তেলটো ভৰাই ললো ডিব্ৰুগড়ত আহি তাৰ পিছত আমি গৈ আছো যিটো কামৰ বাবে আহিছিলো ডিব্ৰুগড় সেই কামটো হৈ গ'ল আৰু এতিয়া বহুত টাইম হৈ গ'ল ভাত খোৱাৰ দুপৰীয়া কিন্তু ভাত নাখাওঁ কিবা এটা খাই লওঁ বুলি ভাবিছোঁ তাকে ক'তনো কি খাব পাওঁ তাকে বিচাৰি গৈ আছোঁ মেপত চাবলগীয়া হৈ গৈছে ভাবিছোঁ আজি নোযোৱা জেগা এটাত যাওঁ সেই গতিকে চাই থাকক ক'লৈ যাওঁ আমি আহি পালোহি ডিব্ৰুগড় অভাৰব্ৰিজ বাইপাছ এইফালেদি আমি যাম আৰু আমি ভাবিলোঁ কি ব্লজম এক্সটিকা যাওঁ তাত বহুত ধুনীয়া মানে ফটো মাৰিবলগীয়া জেগা আছে আৰু আমি ফটোবোৰ পাই থাকোঁ গৈ পোৱা নাই সেই গতিকে ভাবিছোঁ কি তাতে গৈ আহোঁ তেন্তে আপোনালোকে চাই থাকক এইটো হৈছে ডিব্ৰুগড় বাইপাছেদি আহি জগন্নাথ টেম্পল পায় আগতে সোমাইছোঁ বাৰু সেই গতিকে এতিয়া নোসোমাওঁ বহুত দেৰি হৈ গ'ল চশমাখন পিন্ধি লোৱা ঘড়ীটো পিন্ধি লোৱা হেণ্ডচম হৈ যোৱা আমি ৰেষ্টুৰেণ্টৰ গলিটো পাইছোঁহি আৰু ডাঙৰ বা ওচৰতে আছিল বোলে সেই গতিকে আমি তাইকো ফোন মাৰি মাতি দিলোঁ ইয়ালৈ আহিব এতিয়া বাহে খুৱাব হয় নে বাই ইয়াত এতিয়া আমি সোমাই আহিলোঁ আৰু এণ্ট্ৰি ফিজ এডাল্টৰ কাৰণে 40 ৰুপিজ আৰু চিলড্ৰেনৰ কাৰণে 20 ৰুপিজ আৰু আমি এতিয়া টিকেট কাটি ল'লোঁ প্ৰথমে ভয় লাগিবই একো নহয় যা গামোচাখন দি দিয়া গামোচা মোক দি দিয়া গামোচা জপিয়াই দে তাৰপা মজা 40 টকা দিন জমা ওলাই যায় চাব বইছে মজা কেনেকুৱা লাগিছে গৰমত চাহ বাগানৰ মাজত ঠাণ্ডা কিন্তু পানী খচিব পৰা চিষ্টেম থাকিব লাগিছিলে ন এও বেছি ভাল লাগিলে হয় কিন্তু গৰমত বহুত নিজকে নিজে কালিয়া লাগিছে তলে গৈ লওঁ
এতিয়া আমি গৈছোঁ বাটাৰফ্লাই ষ্টেনত। এই ৰেষ্টুৰেণ্টখনৰ পৰা ওলালোঁ, এতিয়া বাক বিদায় দিওঁ, বাই বাই। এতিয়া আমি গৈ থাকোঁ। বহুত টাইম স্পেণ্ড কৰিলোঁ, মেক্সিমাম 3 ঘণ্টা চাগে ন। এতিয়া আমি ওলাই আছোঁ ঘৰলৈ, চাই থাকোঁ। আমি এতিয়া তিনিচুকীয়া টাউনত পালোঁহি। অলপ বজাৰ কৰিলোঁ ডেইলি মাৰ্কেটত। বেছি বজাৰ নাই বাৰু, 2টামান আছে, তাকে কৰি লওঁ। আমাৰ ঘৰ ৰুমলৈ আনিছিলে যে সেইকেইটা কিমান ক'লে? তিনিচুকীয়াত বজাৰ কৰিবলগীয়া আছিলে, অলপ কৰিলোঁ। বেড কভাৰ আৰু ফুলৰ টাব কেইটামান কিনিলোঁ আৰু বেছি বজাৰ কৰা নাই, আধা ঘণ্টামান তাতে ৰোৱা হ'ল। তাৰপিছত এতিয়া আৰু ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই, নেক্সট ভিডিঅ'ত লগ পাম।